হেল্ল' এভৰিৱান, মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইযোৰমান মেখেলা চাদৰৰ ডিজাইন। বলকচোন চাওঁ ডিজাইনকেইটা। ভিডিঅ'টো শেষলৈ চাব আৰু শেষত জনাব ডিজাইনকেইটা কেনেকুৱা পালে। এইযোৰ হৈছে পদ্মিনী সূতাৰ যোৰা। ইয়াত অকল সেউজীয়া ৰঙেৰে বুটাকেইটা বচা হৈছে আৰু বুটাকেইটা অকল সেউজীয়া ৰঙেৰে বচাৰ কাৰণটো হৈছে ইয়াৰ মেখেলাখন সেউজীয়া। এই কাপোৰযোৰৰ মেখেলাখনৰ ৰংটো বেলেগ আৰু চাদৰখনৰ ৰংটো বেলেগ। সেইবাবে চাদৰখনৰ ৰংটোৰে মেখেলাত ফুল মাৰিছোঁ আৰু মেখেলাৰ ৰংটোৰে চাদৰত ফুল মাৰিছোঁ। এইখন হৈছে মেখেলাখনত চাদৰৰ ৰঙেৰে ফুল মৰা হৈছে। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। মোৰ কিন্তু বহুত বেছি ভাল লাগে এইযোৰ কাপোৰ। আৰু এইযোৰ বেলেগ কাপোৰ বুটাকেইটা একেটাই হয়, কিন্তু বেলেগ বেলেগ ডিজাইনত মাৰিছোঁ গোটেই কেইযোৰতে। আৰু এইযোৰত 4টা ৰঙেৰে বুটাকেইটা বচা হৈছে: গুণা, হালধীয়া, সেউজীয়া আৰু নীলা। ডিজাইনকেইটা কেনেকুৱা পালে ক'ব, আৰু যদিহে এই বুটাটোৰ আপোনালোকক গ্ৰাফ লাগে তেতিয়াহ'লে জনাব, মই নিশ্চয় দিব চেষ্টা কৰিম। এই যোৰাটোতো একেটা বুটাই বচা হৈছে, কিন্তু ডিজাইনকেইটা বেলেগ বেলেগ ধৰণে দিয়া হৈছে। এইটো 3টা কালাৰেৰে ফুল দিয়া হৈছে। এটা হৈছে বগা, সেউজীয়া আৰু হালধীয়া। আজি 3টা যোৰাৰ ডিজাইন আপোনালোকক দেখুৱালোঁ। পিছে কোনটো বেছি ভাল লাগিল জনাবচোন। শেষত চাদৰকেইখন ফটো মাৰি দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় চাবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগলৈ আহি থাকিব এনেকুৱা কাপোৰৰ ডিজাইনৰ ভিডিঅ' যদিহে আপোনালোকে বিচাৰে। ডিজাইনকেইটা কেনেকুৱা পালে জনাব, আৰু যদিহে আগলৈ এনেকুৱা ধৰণৰ কাপোৰৰ ডিজাইনৰ ভিডিঅ' লাগে মই নিশ্চয় দিব চেষ্টা কৰিম, ক'ব আপোনালোকে। যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আজিলৈ ইমানখিনিয়ে আছিল। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।